নমস্কাৰ বন্ধুসকল আজি আমাৰ মাজত উপস্থিত আছে ৰৰিয়া চলিহা গাঁৱৰ এজন যুৱক শ্ৰী জুন্তি বৰা এই লকডাউনৰ সময়ত আমি কিনো কৰিম ঘৰতে বহি আমি অলপ গীতৰ চৰ্চা কৰিছোঁ আজি আমাৰ জুনদায়ে আপোনালোকৰ আগত এটি আধুনিক গীতৰ কলি অলপ গুণগুণাই দিব গীতটি কেনেকুৱা লাগিল আপোনালোকে ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব আৰু পাৰিলে শেয়াৰ কৰি দিব ধন্যবাদ জুনদা আৰম্ভ কৰক ধৰা নিদিও মই তোমাৰ আগত বুকুৰ মাজতে ভাল পাওঁ নিবিচাৰো মৰম কোমল পৰশ মাথো দুচকুৱে চাওঁ দূৰে দূৰে ৰলে তুমি সপোনে সপোনে দেখা পাওঁ সপোন ভাঙি গলে তুমি কান্দি কান্দিও সুখ পাওঁ হ'ব দে এটা জুনদা আপুনি অনুপম শইকীয়াৰ এটি গীত অকমান গুণগুণাই দিলে ভাল লাগিব গীতৰ কলি গুণগুণাই দিয়ক অকমান ভাইহঁত এবাৰ ভাবি চাবি দেই দেশখন কুশলে ৰাখিবি দেই ভাইহঁত এবাৰ ভাবি চাবি দেই তেজেৰে ধুপাব নিদিবি দেই সুন্দৰ হৈছে জুনদা এতিয়া আপোনাৰ কণ্ঠৰ পৰা কৃষ্ণমণি নাথৰ এটা গীতৰ কলি গুণগুণাই দিলে আমি খুবেই আনন্দ হ'ম আৰু ঘূৰিনুৰ পহি তুমি বিজুলী হাঁহিত মাৰি চলালা বুকুতে অগনি নোৱাৰি হহিব নোৱাৰি ধন্যবাদ জুনদা ভাল লাগিলে বন্ধুসকল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব কিবা ক'ব নি জুনদা নকওঁ ঠিক আছে ধন্যবাদ